মঞ্চত উপবিষ্ট মোৰ সন্মানীয় ছাৰ বাইদেউসকল, আমাৰ স্কুলৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকল, সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। আচলতে কবিতা আবৃত্তি কৰাৰ অভ্যাস মোৰ নাই, তথাপিতো চেষ্টা কৰিছোঁ, ভুল হ'লে মাফ কৰিব। কবিতাটি মোৰ স্বৰচিত। কবিতাৰ শিৰোনামা জীৱনৰ অৰ্থ। পাগলিতা ৰাজপথৰ জাবৰৰ দমৰ, ঘৰবোৰ তেনেকুৱাই সিহঁতৰ, কেতিয়াবা ৰাস্তাৰ কাষৰ জিৰণি চৰা, কেতিয়াবা থকা বেৰৰ জুপুৰি এটা। পাগলিতাৰ সমাজৰ দেশৰ আমাৰ ভৱিষ্যতৰ, দিনবোৰ বাগৰি যায় পোৱা নোপোৱাৰ টানো, আমি বৰেও এৰি বলি আহোঁ জীৱনৰ সেই খানত। জীৱনৰ অৰ্থ বিচাৰি আমি বৰে কৰোঁ হাহাকাৰ, কতনো পাম শান্তি অকণমান। কুৰিটা বসন্ত আজি পাৰ কৰিলোঁ, দেখিলোঁ মাথো হত্যা হিংসাৰ জয়গান। ৰাজনীতিৰ মায়েৰ পাকত আমি বোৰ আজি বহল সাগৰৰ বুকুত এখন নাও মাথো। থাকিব জানো জীৱনৰ অস্তিত্ব, মহৎ লোকৰ সেই গুৰু গাম্ভীৰ্য বক্তব্য? থাকিব জানো অস্তিত্ব PhD ডিগ্ৰীধাৰীৰ সেই গ্ৰন্থৱলীৰ ৰহস্য? প্ৰতিটো পুৱাই লৈ আহে জীৱনৰ হাহাকাৰ, কেঁচা তেজৰ বিননি। নৰৰূপত আমি বৰেই হৈ পৰিছোঁ আজি ৰাক্ষসী। কিমান নহৰি ধৰ্ষিতা আত্মাৰ বিননি, কিমান নহৰি ভণ্ড ৰাজনীতিৰ মিছা প্ৰতিশ্ৰুতি। চাৰিওফালে দেখোন আজি জাতি ধৰ্মৰ কিৰিলি, নাই দেখোন শান্তি, মাথো জীৱন মানে অশান্তি। সেইবাবেই পাগলি জীৱনৰ অৰ্থ বিচাৰে। ধন্যবাদ।